অলৰেডি আমাৰ 2025 আসাম বৌদ্ধ ধৰ্ম ইয়াত হৈছে আমাৰ ধৰ্ম অনুষ্ঠানৰ কাৰণে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে দিয়া হৈছে সেইটো আজি আমি স্বাগতকৰণ কৰিছোঁ। তো আমাৰ যদি BTC অঞ্চলত আৰু এই আমাৰ অৰ্থাৎ শ্বিলঙত আমাৰ টোটেল 285 আমি মানে অনুমোদন পাইছিলোঁ। সেইটো আমাৰ মানে ইয়াৰে মানে শুভ আৰম্ভণি আমি কৰিছোঁ। আমি কমিটিসকলে গঠন কৰিছোঁ যাতে এই পাৰ্পাছৰ কাৰণে সেইটো দিয়া হৈছে, সেইটো যাতে ঠিক এই পাৰ্পাছতে যে কাম কৰে, মানে ঠিক জেগাত লাগিব ঠিক জেগা মানে ধৰ্ম অনুষ্ঠানত দিছে, ধৰ্ম অনুষ্ঠান ব্যৱহাৰ কৰিব লাগিব। ইয়াত কোনো টেণ্ডাৰ কিবা এইটো কোনো তেনেকুৱা মানে কাৰোবাৰ মন্দিৰৰ কাৰোবাৰ মানে টেণ্ডাৰ হিচাপে মানে যি কমিটি যি গাঁৱৰ কমিটি ধৰ্ম অনুষ্ঠানৰ কমিটি আছে এই কমিটিৰ মানুহে মানে